গাড়ী এখন আহিছে আগত জলদি হাই গাইস সকলোকে ভোগালী বিহু শুভেচ্ছা জনালো হৈ পৰিলে আমি পিঠা বনাবলে মালপোৱা বনাবলে গুড় আনিলো আমাৰ ভেলাঘৰ বনাই আছে এপিনে নয়া আৰু আনি থোৱা আছে এয়া বায়ে এতিয়া পিঠা বনাবলৈ লৈছে মালপোৱা পিঠা নহয় মালপোৱা আমাৰ ঘৰত নিগনি দেখিছেনে এটা নাম বগা এটা নাম বগী ডাঙৰটোৰ নাম বগা সৰুজনীৰ নাম বগী ইয়া এয়া আমাৰ বায়ে লৰাই আছে মালপোৱা বনাবৰ কাৰণে মা আইতা ঘৰ মুচি আছে একদম ঘৰ মুচা ব্যস্ত এইপিনে আমাৰ বিলাকৰ হৈয়ে আছে আৰু বায়ে মালপোৱা বনাইছে এইটো প্ৰথমটো মালপোৱা পুৰা সিজি আছে আৰু এয়া এইপিনে বনাই আছে এয়া কাঢ়িছে এতিয়া আৰু অলপহে আছেগে আৰু ৰাতিৰ কাৰ্যসূচী আমাৰ এয়া এইপিনে গাহৰি খৰি কাটিছে পুৰা খৰি কাটি আছে হাঁহ ওলাব আছে ইয়াতে আছে কিমান গছ আছে জানো হাঁহ অকণমান আছে আৰু আছো এতিয়া আমি এই লুকলাও সাঁজৰ লগত খাম এয়া পিঁয়াজ কাটি আছে লগত মিক্সাৰ হ'ব আদা নহৰু আমি এই খৰি কাটি থৈছোঁ ইয়াৰ লগত মিক্স কৰিম এয়া আমাৰ বিজি আৰু আমাৰ ইয়াত গেলা মদাহী হৈ গ'ল আমাৰ ইয়াত গেলা মদাহী হৈ গ'ল এয়া বিজি বেন পুৰা গাহৰি পুৰা ৰেডি হৈ আছে খোৱাতহে জোৰ আৰু বিহু পুৰা একদম চলিছে খাই কৰি পুৰা কথা ব্যস্ত bhugalibihu শুভেচ্ছা জনালো bhugalibihu হিয়াৰ পৰা শুভেচ্ছা গাহৰি পুৰা আদায় হোৱাৰ পিছত এতিয়া আমাৰ ভাত খাবৰ কাৰণে এইটো কয়লাৰ মায়ে আকৌ গাহৰি হেৰি কৰিলি যেন মায়ে গাহৰি আৰু বেলেগ আহিব মানে আৰু দুগৰাকী আহিব আছে এটা পাৰ্টি আহি গ'ল বাৰু মই ভিডিঅ' নকৰিলোঁ আমাৰ এইয়া ভনীটি হৈছে ঠাণ্ডা হেনো তাই ৰাতি 12টালৈকে থাকে আৰু আমাৰ লগত চুৰ কৰিব যায় আকৌ অকণ গমছে এই গৈ আহিছো দেই আমি কেইজনীয়ে য'ত যি পাওঁ উঠাই আনিম আৰু এতিয়া আমাৰ চেহেৰা নেদেখে আজি বেছি চুৰ নকৰোঁ জেউৰা উঠাম আমি ৰাস্তাত গাইছ আমাক নেদেখে আমাক আজি দেখাত অকণমান অসুবিধা হ'ব য'ত পাওঁ যি পাওঁ চাম আৰু কি হয় দেখা যাব আহি পাইছোঁহি আৰু জাতিলাও গছ এজোপা দেখিছোঁ জাতিলাও আছে নাই জানো আজিকালি চোৰেও ব্লগ বনাই উৰুকাৰ এডভেঞ্চাৰ সৈটো সৰু জাতিলাও বল চিঙো জানো নিচিঙো বল চামগে এই জাতিলাও নেদেখি ই বাদ দে ইমান সৰু জাতিলাও কি কৰিমগে জাতিলাও আমি নাখাওঁৱেই দেখোন এই জপনাখনকে উঠামগে বল আগত জেউৰা চুৰ কৰি দিছে গাড়ী এখন আহিছে আগত জল্দি দেখিলে হ'ব দে আমাৰ ওচৰৰ মানুহে ধুনীয়াকৈ মেজি বনাই থৈছে বুলি ভাবি আমি বহুত আঁতৰৰ পৰা আহিছিলোঁ নহয় এই বস্তুটো চাওক আপোনালোকে আমি মেজি বনাই থৈছোঁ বুলি বহুত আঁতৰৰ পৰা আহিছিলোঁ আহি গম পাইছোঁ গেটত লাইট লগাই থৈছে কমটি ঢৌকা নহ'ব আমাৰ লগত এইটো বহুত ডাঙৰ ঢৌকা হ'ল ধুনীয়া মেজি বুলি ঘৰৰ পৰা আঁতৰৰ পৰা দেখি আহিছিলোঁ এতিয়া এই গতি যামগৈ আৰু যি পাওঁ চুৰ কৰিম